নমস্কাৰ দৰ্শক মণ্ডলী, মই মিষ্টাৰ পানীয়ে আৰু আপোনালোকে চাই আছে অসমৰ একমাত্ৰ শুদ্ধ খবৰ দিয়া নিউজ চেনেল ডাঙৰ খবৰ। হয় দৰ্শক মণ্ডলী, আপোনালোকে চাই আছে ডাঙৰ খবৰ। আৰু আজি ডাঙৰ খবৰত আপোনালোকৰ মাজলৈ আমন্ত্ৰণ কৰিছো অসমৰ কেইগৰাকীমান ব্যক্তি, যি কেইগৰাকী ব্যক্তিয়ে অসমৰ সমন্বয়ৰ ক্ষেত্ৰত বহুতো কাম কৰি আহিছে। হয় দৰ্শক মণ্ডলী, সঁচাকৈয়ে তেখেতসকলে অসমৰ সমন্বয়ৰ ক্ষেত্ৰত বহুতো কাম কৰি আহিছে। সেয়েহে তেখেতসকলক চিনাকি কৰি দিয়াটো আমাৰ দায়িত্ব। গতিকে তেখেতসকলক আমি আমাৰ ষ্টুডিঅ'লৈ আজি আমন্ত্ৰণ জনাইছো। আৰু এয়া আমি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাইছো সেইসকল ব্যক্তি। আৰু পোনপ্ৰথমে মই চিনাকি কৰি দিব খুজিছো আপোনালোকক আমাৰ সকলোৰে মৰমৰ মুদাই সংঘৰ সভাপতি মিষ্টাৰ গেলেম ডাঙৰীয়া। বানিয়ান দা, তেখেত আহি পোৱা নাই। ক'ৰবাত আছে জানো তেখেত? সন্ধিয়াৰ সময়তো ক'ৰবাত মিটিং চলি আছে কিজানি। হা, আহি পোৱা নাই? এই বিষয়লৈ আগতে কিয় কোৱা নাই? এইখিনি কাটি দি হ'ব দে, মই কাটি দিম। কাটি দি দিম দে আপুনি কণ্টিনিউ কৰি যাওক। মই কৰোঁ পিছে। কৰক। বাকী এওঁলোক আহিছেতো। এওঁলোক আহিছেনে? আহিছে। কৰক আপুনি কৰক। কৈছো পিছে। হয় দৰ্শক মণ্ডলী, মই পোনপ্ৰথমে চিনাকি কৰি দিব খুজিছো আমাৰ সকলোৰে মৰমৰ চাধা সংঘৰ সভাপতি মিষ্টাৰ টেমা। হয়, মই আমন্ত্ৰণ জনাইছো মিষ্টাৰ টেমাক। এয়া আপোনালোকৰ সন্মুখত মিষ্টাৰ টেমা। হয়, নমস্কাৰ। হয় মিষ্টাৰ টেমা, আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম। হয়, থেংক ইউ। হয় দৰ্শক মণ্ডলী, এইজনে হৈছে চাধা সংঘৰ সভাপতি মিষ্টাৰ টেমা। হয় দৰ্শক মণ্ডলী, আমি মিষ্টাৰ টেমাৰ লগত কথা পতা আৰম্ভ কৰিম, কিন্তু তাৰ আগতে আমি আমাৰ অনুষ্ঠানলৈ আৰু এজন ব্যক্তিক আমি আমন্ত্ৰণ জনাবলৈ খুজিছো। সেইজন হৈছে আমাৰ সকলোৰে মৰমৰ শিখৰ সংঘৰ সভাপতি মিষ্টাৰ লাল পিত। এয়া আপোনালোকৰ সন্মুখত শিখৰ সংঘৰ সভাপতি মিষ্টাৰ লাল পিত। হয়, মিষ্টাৰ লাল পিতকো আমি আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো। হয়, নমস্কাৰ। হয় দৰ্শক মণ্ডলী, মই পোনপ্ৰথমে সুধিব খুজিছো আমাৰ সকলোৰে মৰমৰ চাধা সংঘৰ সভাপতি মিষ্টাৰ টেমাক। হয় মিষ্টাৰ টেমা, আপুনি কওকচোন, আপুনি বহুদিন ধৰি এই সংঘৰ সভাপতি হিচাপে আছে। হয়, মই বহুত দিনৰ পৰা আছো। হয়, আপোনাৰ মুখে মই শুনিব খোজো যে সমন্বয়ৰ কথা ওলাইছে বৰ্তমান। আপোনাৰ সংঘৰ সমন্বয়ৰ ক্ষেত্ৰত কিমান আগবঢ়া আপুনি অলপ জনাওকচোন। হয়, মই জানিব খোজো, আচলতে মই ক'ব খোজো চাধাৰ সমান সমন্বয় বস্তুৰ একো হ'বই নোৱাৰে। হয় দৰ্শক মণ্ডলী, ইতিমধ্যে তেখেতে জনাইছে যে চাধাৰ সমান সমন্বয়ৰ বস্তু একো হ'বই নোৱাৰে। হয়, সেয়া তেখেতৰ নিজৰ দাবী নহয়, সেয়া তেখেতসকলৰ সংঘৰ দাবী নহয় জানো মিষ্টাৰ টেমা? হয়, সেয়া আমাৰ সংঘৰ দাবী। আমাৰ সঁচাকৈয়ে সমন্বয়ৰ কথা আপোনালোকে সকলোৱে জানে। হয়, আমি জানো। হ'লেও আপুনি কওকচোন, সমন্বয় আপোনালোকৰ কেনেকুৱাকে সমন্বয় কৰে আপোনালোকে? চাওক মিষ্টাৰ পানিয়াম, আমাৰ সমন্বয় হৈছে দীৰ্ঘম্যাদী। আমাৰ সমন্বয় ইমানে আগবঢ়া যে আমি সকলোকে একগোট কৰো। অচিনাকি হওক, সেয়া চিনাকি হওক, সেয়া যোন জাতি হওক, যি জনগোষ্ঠী হওক, আমি সেয়া কেতিয়াও আমাৰ সংঘই নাচায়। আমাৰ সংঘই সদায় সংঘ বিচাৰে, সেয়াই হৈছে চাধা সংঘ। হয় দৰ্শক মণ্ডলী, ইতিমধ্যে তেখেতসকলে জনাইছে যিয়ে বিচাৰে সংঘ সেয়াই হৈছে চাধা সংঘ। আৰু ইতিমধ্যে তেখেতে জনাইছে তেখেতসকলে কোনো জাতি ধৰ্ম নিবিচাৰে, তেখেতসকলে বিচাৰে মাথো সংঘ, সেয়াই হৈছে চাধা সংঘ। এইখিনিতে মই আৰু এটা কথা ক'ব খোজো। নিশ্চয় ক'ব পাৰিব মিষ্টাৰ টেমা, কৈ যাওক আপুনি। আৰু এটা কথা হ'ল যে আমাৰ সমন্বয়টো হৈছে চাদা চূণৰ দৰে। হয়, চাদা চূণৰ দৰে। হয়, যেনেকৈ চাদা আৰু চূণ সদায় একেলগে থাকে, ঠিক তেনেদৰে আমাৰ সমন্বয়ো ঠিক একে। কাৰণ মিষ্টাৰ পানীয়, আপুনি ধৰা হ'ল বাছত উঠি ক'ৰবালৈ যাত্ৰা কৰিছে। হয়, যাত্ৰা কৰিছো। সেই যাত্ৰা কৰাৰ সময়ত হয়তো আপোনাৰ চাধা টেমাত চূণ নাথাকিবও পাৰে। হয়, নাথাকিবও পাৰে। হয়, তেতিয়া কিন্তু সেই একেখন বাছতে উঠি থকা আমাৰ যদি কোনোবা চাধা ভক্ত থাকে বা আমাৰ সংঘৰ মানুহ থাকে, তেখেতসকলে কিন্তু বঢ়িয়াকৈ মিলা প্ৰীতিকে চাধা খোলা মাৰি খায়। হয়, সেইটো আমি দেখি আহিছো। ঠিক তেনেদৰে আমাৰ এয়া মিলা প্ৰীতি এটা সমন্বয় বান্ধোন। চাওক, ক'ৰবা মানুহ তেওঁ কোনোটো চিনি নাপায়, কিন্তু যেতিয়া চাধা খাবলৈ চূণ কিনি খোজে কিন্তু দি দিয়ে, সেয়া গৈছে সমন্বয়। আৰু কিমান দূৰ দূৰণি মানুহৰ লগত চিনাকি কৰাই দিয়ে সেই চাধাই। আৰু কেতিয়াবা আপুনি লক্ষ্য কৰিব, যিমান ডাঙৰ মানুহে নহওক, সেয়া লাগিলে মন্ত্ৰী হওক, MLA হওক, ডক্টৰে হওক, ইঞ্জিনিয়াৰ হওক, কিন্তু আপুনি চাধা মাৰি থকা দেখা পালে আপোনাক চাধা খুজিবই। আৰু আমাৰ সেই চাধা সংঘৰ মানুহে এই ভক্তসকলক কিন্তু নিদিয়াকে নাথাকে। সেয়াও হৈছে আমাৰ এক সমন্বয়। ডাঙৰীয়া, আপুনি একদম ঠিক কথা কৈছে।
তই ঠিক কথা মাৰিব আহিছা এই তই দেখা নাই এটা প্ৰগ্ৰেম চলি থাকা কি হ'বই ইহঁতৰ লগত হে ৰহে ভানিয়াম দা মোৰ মানে তাৰ মাতত এই চালা নাছিলেই সেইকাৰণে চালা ন বুলি আহিছিলো তাকৰ তাৰপে তই চালা নিমা মুচাহি এই তই দেখা নাই ইয়াতে প্ৰগ্ৰেম চলি থাকা হ'লেও একো নহয় দে অলপ চালা লৈ যাওঁ অলপ চালা দিয়কে এই মেলো তই গেছা নেই এইটো কিয় চালা লাগে হে হে নহয় ভানিয়াম দা এই মোৰ মানে তাৰ মাতত চালা নাই সেইকাৰণে দাদা তাতে ল'ম বুলি আহিলৈ আৰু দাদাই বুদ্ধিনাকে দেখোন সমন্বয়ৰ কথা কৈ আছে দাদা কিন্তু এইটো বঢ়িয়া কথা কৈছে দেই বঢ়িয়া কথা কৈছি হেই পিঠি উঠা খুট মুচাহি আৰু জাগা বনাই চাদা খোজ আইঐ কি জোৰে গটা মাৰিলা আৰু পিঠি উঠা দেখিছা নহয় হৰেণ ক'ত মৰে সি এমুখা তাকেতো বানিয়াম দা কবাই নৰে নেকি তাকেতো কবাই নৰে এহেঁতে ভাত নে ফুচ আৰু তই এইখিনি কাটি দিয়েই মই কাটিম দে কাট কি হুজ্জাতি কৰি মাৰি দেখিছা নহয় মুখাই দে মাতা দেখিছা নহয় এহেঁতে কি কৰে একো নাই হ'ব দিয়া আৰম্ভ কৰি দি বানিয়াম দা মই দিছো দে আহিছেনে আইছি পাইছো কৰক কৰিছো দৰ্শক মণ্ডলী ইতিমধ্যে এখেতে বৰ সুন্দৰকৈ বৰ্ণনা কৰিলে এখেতসকলৰ সমন্বয়ৰ কথা এইখিনিতে আৰু এটি কথা ক'বলৈ থাকি গ'ল মোৰ হয় মিষ্টাৰ টেমা আপোনাৰ কাষলৈ আমি আকৌ ঘূৰি আহিম কিন্তু আমাৰ ষ্টুডিঅ'ত আন এটি সংঘৰ সভাপতি মহোদয় উপস্থিত আছে তেখেতসকলৰ সমন্বয়ৰ কথাও জানিব লাগিব গতিকে দৰ্শক মণ্ডলী আপোনালোকে চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান ডাঙৰ খবৰ হয় দৰ্শক মণ্ডলী এইখিনিতে ল'ব লাগিব দিছো বিৰতিৰ পিছত আকৌ আপোনালোকক লগ পাম আমাৰ আজি এই বিশেষ অনুষ্ঠান সমন্বয় কিহেৰে গঢ়ে ঠিকে আছে নে আছে বানিয়ামদা একদম বঢ়িয়া হৈছে বিৰতি লোৱাত লাগি মাদা চাধা খোলা কামা চাধা খাব এই মোৰ খাখ লাগিছিলে এই পিছে চোন নাই এই আপুনি পাহৰিলে নেকি আপুনিচোন কৈছিলে সমন্বয় হ'ব মোৰ তাত আছে নহয় হয় নেকি এই দিয়া তেনেহলে লওক সমন্বয় হয় দিয়ক সমন্বয়